47 আমাৰ ফ'ৰ গ্ৰেড 4ৰ আৰু 23 PGT টিচাৰৰ PGT পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু বহুতখিনি ভেকেণ্ট পোষ্ট আমাৰ তাত আছে। আমি সকলো ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰিব পৰা নাই, কাৰণ আমাৰ তাত এলিজিবল কেণ্ডিডেটে আমি পোৱা নাই। তো সেইকাৰণে আমাৰ কিছুমান পোষ্ট যোৱাবাৰ এপইণ্টমেণ্ট দি ৰৈ গৈছিলে, এইটো আজি ফিল আপ কৰা হ'ল। আৰু আমাৰ হাতত বহুখিনি পোষ্ট এতিয়াও আছে, প্ৰায় 60টা পোষ্ট আমাৰ হাতত আছে। তো সেইখিনি পুনৰ আমি ইণ্টাৰভিউ কৰিবলৈ নিৰ্দেশ দিছোঁ, যাতে অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি টিচাৰ প্ৰভাইড কৰিব পাৰোঁ ইয়াৰ কাৰণে। আৰু বহুতখিনি গ্ৰেড 4 আমাৰ স্কুলবিলাকত মানে এতিয়াও পোষ্ট ক্ৰিয়েট কৰিব লগা আছে, কিছুমান ভেকেণ্ট পোষ্টো আছে। ইয়াৰ কাৰণে আমি SIO দি পেলাই অহা 2 মাহৰ ভিতৰত সেই পোষ্টবিলাকো ফিল আপ কৰিবলৈ আমি হাতত এটা প্ৰচেছ লৈছোঁ। 99ৰ শিক্ষকসকলৰ 302 আমি এপইণ্টমেণ্ট দিলোঁ। বাকীখিনি SIOৰ কাৰণে অসম চৰকাৰক পঠোৱা হৈছে, SIOৰ মানে ভেলিডিটি শেষ হৈ যোৱাৰ কাৰণে। আৰু SIটো আহি পোৱাৰ লগে লগে বাকীখিনি 99ৰ টিচাৰৰ এপইণ্টমেণ্ট দিম। টেট শিক্ষকসকলৰ যিটো এপইণ্টমেণ্ট ৰৈ আছে, সেই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মানে ইফালে যেতিয়া স্পেচিয়েল টেট পতা হ'ব, লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বহুতখিনি বিদ্যালয়ত ছিংগল টিচাৰ আছে। কিছুমান স্কুল আনমেনেজেবল হৈছে, য'ত 100জন ছাত্ৰ ছাত্ৰী আছে, 150জন ছাত্ৰ ছাত্ৰী আছে, তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে। সেইকাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই, য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে, সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ। আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব, তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েঞ্চিটো চাব দিছোঁ, যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয়। এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব। আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায়, মই সেইটো অনুৰোধ কৰিছোঁ। কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে, তেতিয়া আমি একশ্যন ল'ব লগা হ'ব। তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পষ্টিংটো হয়, যেতিয়াই মানে ট্ৰেন্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয়, এইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ। বহুখিনি বিদ্যালয়ত মিড ডে মিল তেখেতসকলে হট মিড ডে মিল, যিটো গৰম মিড ডে মিল খুৱাব লাগে, এইটো নোখোৱাই বহুত স্কুলত আমি দেখিবলৈ পাইছোঁ। মই শিক্ষকসকলক আৰু SMCক মই কিছুমান নৰ্মছ যিটো আছে, UGC নৰ্মছবিলাক ফুলফিল কৰিব লাগে, কিছুমান ক্ৰাইটেৰিয়া আছে। ইয়াৰ ওপৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আছোঁ। মই আশা ৰাখিছোঁ এনাদাৰ 15-20 দিন বা 1 মান্থৰ ভিতৰত গোটেই মানে আমাৰ যিখিনি ক্ৰাইটেৰিয়া, এইটো কেনেকৈ আমি ফুলফিল কৰিম বা তেনেকৈ কৰিব পাৰিম। বহুতখিনি আমাৰ কলেজবিলাকে ক্ৰাইটেৰিয়া ফুলফিল নকৰে, সেইকাৰণে অসুবিধা হৈছে। কিন্তু ইয়াৰ মাজতে যিহেতু 6.3 একৰ্ডৰ এটা দফা আছে, ইয়াৰ আধাৰত কিবা এটা পলিচিৰ আধাৰত এইটো 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বুলি আমি ইতিমধ্যে আশ্বাস পাইছোঁ। আৰু এইটো অতি শীঘ্ৰে আমি এই প্ৰচেছটো আগুৱাই লৈ যাম। আছিল বোলে গুৱাহাটীত তেওঁলোকে ইতিমধ্যে এই প্ৰভিঞ্চিয়েলাইজেশ্যন যিটো অৰ্ডাৰ, সেই অৰ্ডাৰটো ইতিমধ্যে তেওঁলোকে চেৰিমনিয়েলি মানে ডিষ্ট্ৰিবিউশ্যন কৰিছে। গতিকে আমাৰ BTC এৰিয়াটো তেওঁলোকে আমাক প্ৰদান কৰিছে। আৰু লগে লগে আমি আজি যিহেতুকে যোৱাকালিও ৰবিবাৰ আছিলে, সেইদিনা 4th Saturday আছিলে, গতিকে আজি আমি সেইটো ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ টোটেল 4টা ডিষ্ট্ৰিক্টত 124 আমাৰ গ্ৰেড 4 আছে, গতিকে সেইটো আমি দি দিছোঁ। আৰু বাকী আমাৰ যিটো PGTৰ, সেই PGTটো হ'ল যে যোৱা বোধহয় 4 মাহমান আগত আমি ইতিমধ্যে এটা মানে এডভাৰটাইজমেণ্ট দিছিলোঁ, আৰু এই হিচাপত ৰিক্ৰুটমেণ্ট প্ৰচেছ মানে কৰিছিলোঁ। আৰু আমি টোটেল 95 ছিলেকশ্যন কৰিছিলোঁ আউট অফ 143। তো ইয়াৰে 61হে মানে এপইণ্টমেণ্ট লেটাৰ লৈছিলে, বাকী তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লোৱা নাছিলে, কাৰণ তেওঁলোকে ইতিমধ্যে অসমত জইন কৰিছিলে। গতিকে সেইটো আমি তেওঁলোকৰ যিটো আমাৰ মেৰিট লিষ্ট, সেই মেৰিট লিষ্টৰ পৰাই আকৌ আমি মানে ছিলেকশ্যন কৰি পেলাই আমি এতিয়া আজি 23 আমাৰ এপইণ্টমেণ্ট